হয়, আজি নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বডোলেণ্ড চমুকে NLFBৰ আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস অৰ্থাৎ ছেকেণ্ড ফাউণ্ডেশ্যন ডে। আৰু এই ছেকেণ্ড ফাউণ্ডেশ্যন ডেটো NLFBৰ দুটাকে ডেজিগনেটেড কেম্প অৰ্থাৎ কোকৰাঝাৰ আৰু এই ওদালগুৰিৰ সোনাই, এই দুটা ডেজিগনেটেড কেম্পত কোকৰাঝাৰ আৰু সোনাইত উদযাপন কৰা হৈছে, উলহ মালহেৰে উদযাপন কৰা হৈছে। আৰু দ্বিতীয়তে এই ফাউণ্ডেশ্যন ডেট আমাৰ তৰফৰ পৰা আৰু কেৱল NLFBৰ গোটটোৰ পৰাই নহয়, বিভিন্ন প্ৰাক্তন NDFB, প্ৰাক্তন বড়ো সংগঠনৰ নেতৃত্বসমূহ সকলোৱে বড়ো জনগোষ্ঠীৰ কাৰণে ত্যাগ স্বীকাৰ কৰি যোনে নিজৰ তেজৰ ত্যাগ আগবঢ়াইছে, যোনে শ্বহীদ হৈছে, তেওঁলোকৰ প্ৰতি আজি সন্মান জনোৱা হয়, শ্বহীদ তৰ্পণ কৰা হয়। আৰু বিভিন্ন কাৰ্যসূচীৰে এক বাৰেবৰণীয়া যি কৃষ্টি বা বাৰেবৰণীয়া যি সংস্কৃতি, সেই সংস্কৃতিৰে আজি কাৰ্যসূচী পালন কৰা হ'ব। আৰু অলপ পিছতেই আপোনালোকে দেখিছে যে ৰাজহুৱা হিচাপে গেওলাং মেল অৰ্থাৎ জনসভা আয়োজিত হৈ আছে। তো এই জনসভাত বিভিন্ন বড়ো জনগোষ্ঠীয় বিভিন্ন বিষয়ৰ সম্পৰ্কে আজি ক'ব গ'লে আইনী ছেফগাৰ্ড, কনষ্টিটিউশ্যনেল ছেফগাৰ্ড, ৰাজনৈতিক সুৰক্ষা কৱচ, সাংস্কৃতিক সুৰক্ষা কৱচ বা বড়ো জনগোষ্ঠীৰ যি স্ব অধিকাৰ, যি বড়ো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে যি স্ব অধিকাৰ বিচাৰি যি দশকৰ পৰা দশক ধৰি আন্দোলন কৰি আহিছে, কিঞ্চিতভাৱে হ'লেও সফল বুলি ক'ব পাৰোঁ আমি। কিন্তু যিমানখিনি আজি সফলতা প্ৰাপ্ত কৰিছে বড়ো জনগোষ্ঠীয়ে, হয়তো সেইখিনি সৰ্বোচ্চ নহয়। Whatever the achievement is achieved by the Bodo organization so far is highly appreciable, but that is not absolute for the Bodo community. The best is yet to come. আমি ভাবোঁ যে যিখিনি অলৰেডি পালে, যিখিনি ত্যাগ কৰিলে, যিখিনি ত্যাগৰ বিনিময়ত পালে, সেইখিনি সৰ্বোচ্চ এতিয়ালৈকে তাৰ বিনিময় বড়ো জনগোষ্ঠীয়ে পোৱা নাই, পাইছে, পোৱাৰ বাটত আছে। আৰু চৰকাৰৰ পৰা যাতে উচিত আলোচনা কৰি কিছু দি কিছু লৈ আদান প্ৰদানৰ জৰিয়তে যাতে শান্তিৰ স্বাৰ্থত, বড়োলেণ্ডৰ উন্নতিৰ স্বাৰ্থত যাতে সেই সমস্যাবিলাক কেৱল নাটকৰ দৰে বা কেৱল চুক্তিৰ কাগজত মানে লিপিবদ্ধ হোৱাৰ দৰে সেইধৰণে নাথাকি সাৰ্বংগিক উন্নয়নৰ কাৰণে সকলো জনগোষ্ঠীৰ মানে একমতত বড়োলেণ্ডক যাতে এক প্ৰেগমেটিক চলিউশ্যন প্ৰদান কৰিব পাৰি, সেইটোৰ ক্ষেত্ৰতো আজি আলোচনা কৰা হ'ব। চাওক, এটা কথা মই ক'ব বিচাৰোঁ, NLFB সংগঠনে 2020 চনত তেওঁলোকে সংগঠিত হৈছিলে। তেওঁলোকে BTR ৰেকৰ্ডৰ কিছু দফা, BTR ৰেকৰ্ড তথা তৃতীয় বড়ো শান্তি চুক্তিৰ কিছুমান দফা আখৰে আখৰে পালন নোহোৱাৰ কাৰণে আজি যিদৰে চাওক, আজি আপোনালোকে যি কেম্পত আজি থিয় হৈ আছে, এই সোনাইৰ NLFB কেম্পটো দৰাচলতে আগত আছিল তদানীন্তন NDFBৰ মানে প্ৰাক্তন সভাপতি বা প্ৰতিষ্ঠাপক সভাপতি, ফাউণ্ডাৰ প্ৰেছিডেণ্ট ৰঞ্জন দৈমাৰী ওৰফে DR নাবলা ডাঙৰীয়াৰ নেতৃত্বত থকা ডেজিগনেটেড কেম্প। আজি DR নাবলা ওৰফে ৰঞ্জন দৈমাৰী ডাঙৰীয়া কিন্তু আজি জেলত কাৰাৰুদ্ধ হৈ আছে। BTR ৰেকৰ্ড অনুযায়ী বিভিন্ন গোচৰসমূহ প্ৰত্যাহাৰৰ কথা কোৱা হৈছিলে, কিন্তু চৰকাৰে সদিচ্ছা দেখুৱালেও হয়তো বিভিন্ন কাৰণত সেই গোচৰবোৰ এতিয়ালৈকে সম্পূৰ্ণভাৱে প্ৰত্যাহাৰ হোৱা নাই। আজি বিভিন্নবোৰ নেতৃবৰ্গ আছে NDFB আৰু NLFBৰ, যিসকলৰ ওপৰত NIA বা CBIৰ গোচৰসমূহ আছে, সেইবিলাকো আইনী পথৰ জৰিয়তে কিদৰে সমাধান কৰিব পাৰি সেইবিলাক বস্তু আমি চোৱা চিতা কৰিব লাগিব। সেইকাৰণে এটা বস্তু যিকোনো ঘটনা ঘটোতে অতি সোনকালে হৈ যায়, কিন্তু সেই ঘটনাৰ পৰিঘটনাক যদি আমি সমাধান কৰিব লাগে, তাক কিন্তু নিশ্চিতভাৱে অলপ অলপ সময়ৰ দৰকাৰ। কিন্তু এই বুলিলে এয়া নহয় যে সময় মানে অপচয় কৰি বছৰ বছৰ ধৰি আমি অপেক্ষা কৰি থাকিম। চৰকাৰৰ প্ৰতি আমি এক সময়ৰেখা আমি বান্ধি দিয়া আছে, চৰকাৰৰ প্ৰতি সদিচ্ছা আছে, কিন্তু চৰকাৰে যদি সেই সদিচ্ছা অটুট নাৰাখে, তেতিয়াহ'লে নিশ্চিতভাৱে সহ্যৰ বান্ধ ছিঙি যাব, সেয়াটো সৰ্বজন বিদিত। চাওক, মই এটা সাৰাংশাস এটা কথা কৈ দিছোঁ, ৰঞ্জন দৈমাৰী জেলত থকাটোত ৰাজনৈতিক ষড়যন্ত্ৰ নাই, কিন্তু ৰঞ্জন দৈমাৰীক জেলৰ পৰা ওলাই আনিব লাগে বুলি কৈ বিভিন্নজনে কিন্তু নিজৰ ৰাজনীতিৰ মানে এডভাৰটাইজমেণ্ট চলাইছে বুলি মই ক'ব পাৰোঁ। মানে ৰঞ্জন দৈমাৰী ইজ নাও এ প্ৰডাক্ট অফ এডভাৰটাইজমেণ্ট এণ্ড মাৰ্কেটিং ফৰ ভেৰিয়াছ বড়ো পলিটিকেল লিডাৰ্ছ। তেওঁলোকে ৰঞ্জন দৈমাৰী জেলৰ পৰা ওলাই নে জেলত ফচি থাকে এইটো দেখাৰ দৰকাৰ নাই,
কিন্তু ৰঞ্জন দৈমাৰীৰ বিষয়ে মাত মাতি যদি ইলেকশ্যনৰ আগত কিবা এডভাৰটাইজমেণ্ট গেইন কৰিব পাৰি এইটোহে তেওঁলোকৰ লক্ষ্য এতিয়া হৈ পৰিছে এয়া স্পষ্ট কথা কোনোবা বেয়া পালেও পাওক ভাল পালেও পাওক আই ডোণ্ট কেয়াৰ কিন্তু এটা কথা চাওক আজি এয়া কোৱাটো অতিকৈ সহজ যে আইনৰ কাঠগড়াত গ'লে কোৰ্টে বিচাৰ কৰে সেয়া চাগে কোনোবা জেনাৰেলি মেট্ৰিক পাছ কৰা বা জেনাৰেলি পিউ পাছ কৰা ল'ৰা এজনক বুজাব পাৰি কিন্তু যোনজনে অলপ হ'লেও কিঞ্চিত হ'লেও ৰাজনৈতিক জগতৰ লগত জড়িত হৈছে বা প্ৰশাসনিক জগতৰ লগত জড়িত হৈছে তেওঁলোকে ক'ব পাৰিব যে সাধাৰণ এটা চুৰিৰ গোচৰতো আপুনি যদি জামিন ল'ব বিচাৰে তেতিয়া যদি কোৱা হয় যে আপোনাক কোৰ্টেহে জামিন দিব পুলিচে কি কৰিব এয়া অতিকৈ হাস্যকৰ কাৰণ কেছ ডায়েৰীৰ পৰা চাৰ্জশ্বিটলৈকে পুলিচৰ তাতে অজস্ৰ হাত থাকে এজন ব্যক্তিক একেটা গোচৰত একেটা অপৰাধত 3 মাহ জামিনবিহীন গোচৰত মানে জুডিচিয়েল কাষ্টডিত ৰাখিব পাৰি আৰু একেটা ব্যক্তিকে কিন্তু অলপমান চেম্পেথেটিকেলি চাই কেছ ডায়েৰীটো ছাপৰ্টিভভাৱে দি পিনে সেইজন মানুহক 15 দিন বা 20 দিনত জেলৰ পৰা উলিয়াই আনিব পাৰি তো নিশ্চয় ক'তবা নহয় ক'তবা সদিচ্ছাৰ কম আছে বুলি মই স্পষ্টভাৱে ক'ব পাৰোঁ স্যাৰ ৰঞ্জন দৈমাৰীৰ যিটো ন্যায় প্ৰাপ্তিত বিলম্ব হোৱা চাওক ৰঞ্জন দৈমাৰীৰ ন্যায় প্ৰাপ্তিত বিলম্ব হোৱাটো হৈছে ইয়াততো আৰু নতুনকৈ ক'বলগীয়া একো কোনো কথা নাই আৰু ইয়াত নতুনকৈ ড্ৰামা কৰিবলগীয়াও কোনো কথা নাই তেওঁ জেলত আছে তেওঁ জেলত কাৰাৰুদ্ধ হৈ আছে তেওঁৰ আগৰ যে শাস্তি প্ৰদান কৰা হৈছিলে সেই শাস্তি গুৱাহাটীৰ মহামান্য উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছে কিন্তু এতিয়া কথাটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ে যিহেতু শাস্তিটোক বাহাল ৰাখিছে তাৰ উপায়টো কি দুটা মূৰ ফালি পেলালেও কোনোবা যদি ৰাস্তাত গৈ আত্মহননো কৰি লয় কোনোবা যদি কয় যে ৰঞ্জন দৈমাৰীক জেলৰ পৰা উলিয়াই দিব লাগে আমি বড়ো জনগোষ্ঠীয়ে গাত আগুন জ্বলাই ল'ম জুই জ্বলাই ল'ম সেই বুলি ক'লেতো আৰু ৰঞ্জন দৈমাৰী জেলৰ পৰা ওলাই নাহে নহয় এইবিলাক আৱেগিক বুলি ক'লেই কেৱল মানে ৰাজনীতি নহয় মই কৈছোঁই অলপ আগতে যে ৰঞ্জন দৈমাৰীক দৰাচলতে কোনোবা জেলত আছে নাছে এইবিলাক কেয়াৰ কৰাই নাই অধিকাংশ লোকে ৰঞ্জন দৈমাৰীক লৈ ৰাজনীতি এটা মাৰ্কেটিং এডভাৰটাইজমেণ্ট কৰি আছে তো এতিয়া দুটাই উপায় যে ৰঞ্জন দৈমাৰীক হাইকোৰ্টে যিহেতু তেওঁৰ যি কনভিকশ্যন বাহাল ৰাখিছে স্পেচিয়েল জাজে দিয়া কনভিকশ্যন চ' সেই কনভিকশ্যনটোক চেলেঞ্জ কৰি সুপ্ৰিম কোৰ্টত যাব লাগিব আৰু এটা উপায় আছে যে মাৰ্চি পিটিশ্যন প্ৰেচিডেণ্টৰ পৰা মাৰ্চি প্লি তো দুটা উপায় হয় উচ্চতম মহামান্য দিল্লীৰ উচ্চতম ন্যায়ালয়ে তেওঁক সমাধান কৰিব লাগিব আৰু অন্যথা ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় ভাৰত চৰকাৰৰ আইন মন্ত্ৰালয় আৰু বিশেষকৈ ক'ব লগা হ'লে ভাৰত চৰকাৰৰ আইন মন্ত্ৰালয়ৰ কিন্তু আইনৰ কেবিনেট মন্ত্ৰী আজি ক'ব গ'লে কিৰেণ ৰিজিজু যি নেকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে এগৰাকী ট্ৰাইবেল জনজাতীয় সন্তান গতিকে আমি আশা কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ তাৰমানে সদিচ্ছা যদি থাকে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি তাৰমানে এক নিজৰ পৰা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ আইন মন্ত্ৰালয় ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ গৃহ বিভাগে যৌথভাৱে যদি প্ৰচেষ্টা কৰে ৰাষ্ট্ৰপতিৰ পৰা সমাধান পোৱাটো অতিকৈ সম্ভৱ বুলি মই বিশ্বাস কৰোঁ কাৰণ ইয়াৰ বাহিৰে মই কোনো গত্যন্তৰ দেখুওৱা নাই they can withdraw Ranjan Demarie without any misguidelines. But still so far, there is no any help from BTR government. What is your opinion? See, I would like to clearly say, I would better reply to you in Smith, so that everybody can clearly understand it. মই অসমীয়াতে কৈছোঁ চাওক ৰঞ্জন দৈমাৰী ডাঙৰীয়া কাৰাৰুদ্ধ হৈ আছে সকলোৱে জানে যে তেওঁৰ যিটো আগৰ স্পেচিয়েল জাজে দিয়া যি শাস্তি সেই শাস্তিক বাহাল ৰাখিছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়া কোনোবা পৃথ্বীৰাজে বিচাৰিলে কোনোবা XYZ লিডাৰে বিচাৰিলে কোনোবা হাগ্ৰামা মহিলাৰে বিচাৰিলে কোনোবা প্ৰমোদ বড়োই বিচাৰিলে কোনোবা গোবিন্দ বসুমতাৰী বিচাৰিলে তেওঁক যে জেলৰ পৰা কালি ওলাই আনিব পাৰে এইটো অসম্ভৱ কথা মই কৈছোঁই যে ইটছ এনাফ ৰঞ্জন দৈমাৰীক লৈ মাৰ্কেটিং বহুত হৈ গ'ল এডভাৰটাইজমেণ্ট বহুত হৈ গ'ল ৱাশ্বিং পাউডাৰ নিৰ্মা বহুত হৈ গ'ল এতিয়া প্ৰেক্টিকেলি যদি কোনোবা কৰিব বিচাৰে ভাই চিফ মিনিষ্টাৰৰ লগত লগ কৰক চিফ মিনিষ্টাৰৰ লগত লগ কৰি এডভকেট জেনেৰেলৰ লগত লগ কৰক ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেল চলিচিটৰ জেনেৰেলৰ লগত আলোচনা কৰক and then go through the state government's home department, pray for the mercy from the president through proper channel using the Ministry of Home Affairs and Ministry of Law and Justice. আইন মন্ত্ৰালয় গৃহ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ যি ল' এণ্ড জাষ্টিছ দপ্তৰ সেই দপ্তৰৰ পৰা সহায় লৈ পিনে ভাৰতবৰ্ষৰ যি এটৰ্নি জেনেৰেল ভাৰতবৰ্ষৰ যি চলিচিটৰ জেনেৰেল আৰু অসমৰ উচ্চ ন্যায়ালয়ৰ যি এডভকেট জেনেৰেল যিজনক আমি দেৱজিৎ শইকীয়া ডাঙৰীয়া হিচাপে চিনি পাওঁ এই তিনিজনক লৈ গৈ উচিতভাৱে কেছখনক ফ্ৰেম কৰি সুপ্ৰিম কোৰ্টত এপ্ৰ'চ কৰিব লাগে আৰু পেৰেলেলি
ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈকেও সমাধানৰ কাৰণে মানে ইয়াচিকা বা পিটিশ্যন ছাবমিট কৰিব লাগে ইয়াৰ বাহিৰে যদি কোনোবা কিবা কৈছে আই ডোণ্ট থিংক ইট ইজ নান আদাৰ দেন ইটছ নট এট অল এ ট্ৰু গেম ইটছ এবাউট এ মেলোড্ৰামা দিছ ইজ অল এবাউট মেলোড্ৰামা জাষ্ট নাটক কৰি আছে তাৰ বাহিৰে একো চাওক NLFBৰ দাবী এটাই কথা যে অলৰেডি BTR ৰেকৰ্ড স্বাক্ষৰিত হৈ গ'ল অলৰেডি অসম চৰকাৰ ভাৰত চৰকাৰ বিভিন্ন বড়ো সংগঠনৰ প্ৰতিনিধি বিভিন্ন বড়ো নেতৃবৰ্গই NDFBৰ সমূহ গোটে এপছুকে ধৰি সকলোৱে তাতে স্বাক্ষৰ কৰিলে এক কম্প্ৰিহেনচিভ সলিউশ্যন বুলি কিন্তু যি দফাবোৰ তাতে আছে আজি সেই দফাবোৰ চমত ৰাজি হোৱাৰ পিছতো তাতে চৰকাৰে মানে কনসেন্ট দিয়াৰ পিছতো ত্ৰিপাক্ষিকভাৱে স্বাক্ষৰিত হোৱাৰ পিছতো বহু দফা আজি কিয় তাৰমানে আমি ৰূপায়ণ হোৱাটো দেখিবলৈ পোৱা নাই যিদৰে আজি BTRত 500 কোটি টকা বছৰে বছৰে পাব লগা আছিলে 3 বছৰত 1,500 কোটি টকা পাব লগা আছিলে আজি 2 বছৰ ফাইনেন্সিয়েল ইয়াৰ গুচি যাবলগীয়া সময় হ'ল কিন্তু আজিলৈকে 500,000 কোটি টকাৰ আমি 100 কোটি টকাও দেখিবলৈ সক্ষম নহ'লোঁ আজি NITৰ ইষ্টাব্লিছমেণ্টৰ কথা আছিলে আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইষ্টাব্লিছমেণ্টৰ কথা আছিলে আজি এৰিয়া ইনক্লুজনৰ কথা আছিলে দাঁতিকাষৰীয়া গাঁওসমূহক অন্তৰ্ভুক্ত কৰি BTC তথা তদানীন্তন BTADক এক বৃহৎ BTR অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনলৈকে পৰিণত কৰাৰ কথা আছিলে 40খন সিটক 60খন সিটলৈকে বৃদ্ধি কৰি যি কনষ্টিটিউশ্যনেল এণ্ড লেজিছলেটিভ পাৱাৰ সেইটো বৃদ্ধি কৰাৰ কথা আছিলে যিটো মটো অফ দ্য একৰ্ড টু অগমেণ্ট দ্য পাৱাৰ এণ্ড ফাংচনছ অফ দ্য BTC কাউন্সিল সেইটোতো এতিয়ালৈকে আমি দেখিবলৈ সক্ষম হোৱা নাই তাৰ কাৰণে নিশ্চিতভাৱে মই কোনো ৰাজনৈতিক দলক দোষ দিব বিচৰা নাই কিন্তু যদি সেইবিলাক নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আগন্তুক দিনৰ আকৌ সংগ্ৰাম হ'ব কিন্তু NLFBয়ে কৈছে যে আমাৰ নতুন ববীয়াকে দাবী একো নাই কিন্তু যিবিলাক তাতে কোৱা হৈছে গোচৰ প্ৰত্যাহাৰ কৰা গাঁও ইনক্লুজন কৰা শোণিতপুৰ বিশ্বনাথক BTRত সন্নিৱিষ্ট কৰা তাৰ পিছতে বিভিন্ন যিবিলাক নেতৃবৰ্গ সংগ্ৰাম কৰি তেওঁলোকৰ জীৱন ত্যাগ কৰিছিলে তেওঁলোকৰ পৰিয়াললৈকে উচিত মৰ্যাদা প্ৰদান কৰা আজি তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সহানুভূতি দেখুৱাই কম্পেশ্যনেট এপইণ্টমেণ্ট চাকৰি প্ৰদান কৰা বড়ো ৰেজিমেণ্ট কৰা এইবিলাক বস্তু এতিয়াও বাকী আছে আৰু এইবিলাকক লৈয়ে NLFB আলোচনাত অগ্ৰগতি মানে বঢ়াই আছে বুলি মই অনুভৱ কৰোঁ আৰু এজ এ মেডিয়েটৰ মই ইমানখিনিয়ে জ্ঞাত